तिनिसुकिया पुलिसनि गुलिजों सानै ड्राग्स फालांगिरिया जोखोम जायो। मोनसे इसिङारि सुलुंनि बिथा खालामनानै तिनिसुकिया थानानि एसआइ लक्ष्मी प्रसाद दलेनि दैदेननाय पुलिसनि मोनसे हानजाया AS03Z7172 नम्बरनि गंसे गारिजों डिमापुरनिफ्राय अरुणाचल प्रदेशनि रहिंसिम गोबां बिबांनि ड्राग्सफोरखौ लांबाय थानाय समाव हमनो हायो। मिथिनानै मोननाय बादिब्ला सानै ड्राग्स फालांगिरिफोरा खारखोमानो नाजानाय समाव पुलिसनि हानजाया एनकाउन्टार खालामनायजों सानैबो ड्राग्स फालांगिरिया जोखोम जायो। बे समाव जोखोम जानाय सानै ड्राग्स फालांगिरिफोरखौ तिनिसुकियानि सिभिल हस्पिटालाव फाहामथायनि थाखाय थिसननाय जाबाय होनना मिथिहोयो। क्या हुआ था? हम सिग्नल गाड़ी लेने के लिए बसा था স্থানত উপস্থিত আছো এই বাইপাছতে এইখন গাড়ী লৈ AS03Z7172 নম্বৰ এইখন গাড়ীয়ে টাটা বল্ড যিখন গাড়ী এইখন গাড়ীয়ে ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে লৈ আনিছিল এই বৃহৎ পৰিমাণৰ যিখিনি ড্ৰাগছ আৰু ড্ৰাগছৰ মূল্য সবিশেষ কিমান হ'ব আমি আৰক্ষী বিষয়া আছে তেখেতক আমি জানিবলৈ যত্ন কৰিম, কিন্তু এই চেষ্টা কৰিছিল যেতিয়া পলাবলৈ চেষ্টা কৰিছিল তেতিয়া আৰক্ষীয়ে তাৰ পিছা লৈছিল আৰু আৰক্ষীয়ে গুলী চালনা কৰিছিল। দুই ড্ৰাগছ ব্যৱসায়ী আছিল, দুই ড্ৰাগছ ব্যৱসায়ী ইতিমধ্যে গুলীবিদ্ধ হৈছে আৰু গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী ইতিমধ্যে তিনিচুকীয়া অসম। আজি বিশেষ খবৰ এটাৰ ওপৰত ভিত্তি কৰি আমাৰ এটা পাৰ্টিয়ে এটা এম্বুছ প্লে কৰিছিলে। তাতে এখন গাড়ীৰ নম্বৰটো আপোনালোকক অলৰেডি পাইছে কিজানি। তো সেই গাড়ীখন যেতিয়া আহিলে তেতিয়া ৰখাবলৈ চেষ্টা কৰোঁতে তাত যিকেইজন মানুহ আছিলে সিহঁতি দৌৰিবলৈ চেষ্টা কৰিলে আৰু আমাৰ পাৰ্টিৰ পিছে পিছে খেদি গ'ল আৰু কণ্ট্ৰল ফায়াৰ বুলি আপুনি ক'ব পাৰে। তেওঁ দুইজনৰে ইনজিয়ৰ্ড হৈছে, ভৰিত লাগিছে, দে আৰ আউট অফ ডেঞ্জাৰ। সেইটো ড্ৰাগ পেডলিঙৰ এটা হেৰি হয়, ৰেকেট হয়। আমি বেকৱাৰ্ড ফৰৱাৰ্ড লিংকেজবোৰ চাম ভালকৈ আৰু এতিয়ালৈকে আমি যিখিনি পাইছোঁ ডিমাপুৰৰ পৰা ৰয়িঙলৈ লৈ যোৱাৰ কথাই আমি এতিয়ালৈকে অনুসন্ধান পাইছোঁ আৰু বাকী সেই গোটেইখিনি আমি চাম। 10 পেকেট এতিয়ালৈকে আমি পাইছোঁ আৰু হয়তো থাকিব পাৰে ভিতৰত বিভিন্ন চেম্বাৰ বনাই আজিকালি ৰাখে। তাৰোপৰি 10 পেকেটত আমি চোৱামতে 115 to 118 গ্ৰামছ হ'ব লাগে ছাছপেক্টেড হিৰ'ইন। আৰু এইটোৱে কথা যে ইয়াত যথেষ্টখিনি আপোনালোকেও গম পায় যে ড্ৰাগছৰ এটা চলি আছে। আমি যদিও সৰুসুৰাকৈ ধৰি আছোঁ, তো আমি আৰু ষ্টাৰ্ণ একশ্যন ল'বলৈ বুলি মানে চেষ্টা কৰিছোঁ আৰু যিয়ে হওক যেনেকুৱাই হওক আমি এনেকুৱা ধৰণৰ একশ্যন কোনোবা যদি ইনভল্ভ থাকে ইটছ এ লাষ্ট টাৰ্ণিং, তো তেনেকুৱা ষ্টাৰ্ণ একশ্যন লোৱা হয়। আজিলৈকে যিমান অথৰিটিজ মানে আপোনাৰ একচুৱেলি বহুত হিউজ বুলি মই নকওঁ, এইটো ইন দ্য কণ্টেক্সট অফ তিনিচুকীয়া প্ৰগ্ৰেমটি, কাৰণ তিনিচুকীয়াটো যথেষ্ট দূৰ, ইয়াত অলপ ল' কোৱান্টিটিত আনে। তথাপিতো ইয়াততো এডিক্ট আছে, অৰুণাচলখনো আছে, গোটেই এৰিয়াটোত সেইফালৰ পৰাও আহে কিজানি, কাৰণ ম্যানমাৰ ভেৰি নিয়াৰ বাই। তো গোটেইখিনি বস্তু চাই আমি চেষ্টা কৰি আছোঁ। আমি কিছুমান লিংক অলৰেডি ডেভেলপ কৰিব পাৰিছোঁ। আমাৰ অৰুণাচল পুলিচো আমাৰ লগত সহায় কৰিছে। ইনফেক্ট আৰ্মিও খুব এক্টিভলি লাগিছে, আপোনালোকে পাইছে কিজানি। জাগন লেখাপানী এৰিয়াত তেওঁলোকেও দুটামান ডিটেকশ্যন কৰিছে। চ' আমি জইণ্টলি গোটেইবোৰ লাগিছোঁ। এইটো হৈছে পিয়'ৰলি পুলিচ অপাৰেশ্যন। তো সেইখিনিয়ে ক'বলগীয়া। আমি ভৱিষ্যতলৈও আৰু যেতিয়াই যেনেকুৱা ধৰণৰ আমি ইনপুট পাওঁ আমি উইল টেক ষ্ট্ৰং মষ্ট একশ্যন। থেংক ইউ।